22 তাৰিখত জম্মু কাশ্মীৰৰ পেহেলগামত যি ধৰণে হত্যা কৰিলে তাৰ উচিত উত্তৰ যাতে কম দিনৰ ভিতৰত পায় আমি তাকে বিপিএফ দলৰ হৈ ফালে আমি দাবী উত্থাপন জনাইছো সাক আজি হাগ্ৰামা মহিলাৰী ছাৰ তথা কেন্দ্ৰীয় বিপিএফৰ নিৰ্দেশত প্ৰত্যেকটো জিলা কমিটিৰ বিপিএফৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছে আৰু আজি আমি কোকৰাঝাৰ টাউনৰ মছমজিয়াত থকা আমাৰ বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আমাৰ সকলো কেন্দ্ৰীয় কমিটি জিলা কমিটি ব্লক কমিটিৰ সকলো নেতাসকলৰ একেলগে আমি উপস্থিত হৈ যোৱা 22 তাৰিখ পেহেলগামত যিখিনি মানে উগ্ৰপন্থীৰ দ্বাৰা হত্যালীলা সংঘটিত হ'ল তেখেতসকলে শ্বহীদসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ শ্বহীদসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু তেখেতসকলৰ পৰিয়ালে যাতে সদায় শান্তিৰে জীয়াই থাকিবৰ কাৰণে এটা ভাল এটা পৰিৱেশ পায় তাৰ কাৰণে আমি তেওঁলোকৰ মংগল কামনা কৰি আজি হাগ্ৰামা মহিলাৰী ছাৰ আৰু কেন্দ্ৰীয় বিপিএফৰ নিৰ্দেশত আমি বন্তি প্ৰজ্বলন আৰু লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছে আৰু আমি অনুৰোধ জনাম যে উগ্ৰপন্থীসকলে যি ধৰণে নিৰ্মমভাৱে আমাৰ ভাৰতীয় নাগৰিকসকলক মানে হত্যা কৰিলে তাৰ উচিত মানে উত্তৰ যাতে আমাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যাতে দিয়ে আৰু তথা আমাৰ ভাৰতীয় নাগৰিকসকলক যাতে সুৰক্ষা দিবৰ কাৰণে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে যাতে সক্ষম হয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে উগ্ৰপন্থীক আমি কেতিয়াও মানে আশ্ৰয় দিব নালাগে উগ্ৰপন্থী যি ধৰণে আমাৰ নিৰ্দোষী আমাৰ ভাৰতীয় নাগৰিকসকলে যি অন্যায়ভাৱে যোৱা 22 তাৰিখত জম্মু কাশ্মীৰৰ পেহেলগামত যি ধৰণে হত্যা কৰিলে তাৰ উচিত উত্তৰ যাতে কম দিনৰ ভিতৰত পায় আমি তাকে বিপিএফ দলৰ হৈ ফালে আমি দাবী উত্থাপন জনাইছোঁ পাকিস্তানৰ দেশৰ বিৰুদ্ধে যি মানে আমাৰ ভাৰত মানে দেশে যি ধৰণে অত্যাচাৰ মানে নিৰ্মমভাৱে হত্যা কৰিলে তাৰ উচিত মানে উত্তৰ কম দিনৰ ভিতৰত দিয়াটো আমি মানে কামনা কৰিছোঁ যাতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী তথা আমাৰ ডিফেন্সৰ দায়িত্বত থকা যিসকল ব্যক্তিসকল আছে আমাৰ অফিচাৰসকল আছে তেখেতসকলে কম দিনৰ ভিতৰত যাতে উচিত উত্তৰ দিয়ে আৰু তেওঁলোকে আমাৰ যিমানখিনি আমাৰ নিৰীহ লোকক হত্যা কৰিলে তাতকৈ মানে ডাবল উগ্ৰপন্থীবিলাকক যাতে হত্যা কৰিবলৈ সক্ষম হয় তাকে আমি কামনা কৰিছোঁ